নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই সৰিয়হ আৰু সৰু মাছৰ এটা ৰেচিপি প্ৰণালী দেখুৱাম আপোনালোকক। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই সকলোৱে ভালেই পাব। আহক তেনেহ'লে ভিডিঅ'টো আগবঢ়াম। তেল দিছোঁ। এয়া মই পিঁয়াজ কাটি ল'লোঁ, তাৰপিছতে নহৰু পিচি ল'লোঁ, জলকীয়া কেঁচা জলকীয়া 2-এটা কাটি ল'ব। তাৰপিছতে মই আলু কাটি ল'লোঁ। এয়া মই বিলাহী কাটি ল'লোঁ। এয়া ধনিয়া পাত ধুই আনি থৈছোঁ আৰু এইখিনি সৰু মাছ ফ্ৰাই কৰি ল'লোঁ। তাৰপিছতে এয়া সৰিয়হ আৰু ইয়াতে নহৰু, আদা, জিৰা আৰু জলকীয়া কেঁচা জলকীয়া 2-3টা দি আপোনালোকে পিচি ল'ব। এতিয়া তেলৰ পৰিমাণটো চাই আপোনালোকে তেল দিব। এতিয়া মই ইয়াত দিম 2টা প্ৰথম তেজপাত দিলোঁ, পিছত দিম পিঁয়াজ, দিলোঁ। আপোনালোকৰ মতে তেলখিনি দি ল'ব আৰু নিজৰ মতে পিঁয়াজখিনি অলপ কাঢ়া হোৱালৈকে ভাজি ল'ব। চাই ল'ব ৰৈ নিনিয়াব। এতিয়া মই ৰহুন দিম। ইয়াত নহৰু লগত দি ল'ব আপোনালোকে অকণমান, সেইখিনি অকণমান ভাজি ল'ব। এইখিনি আলু কাটি থৈ দিয়েখিনি এতিয়া ইয়াত ঢালি দিব। অলপ ভাজি ল'ব। এতিয়া মই দিম নিমখ। নিমখৰ পৰিমাণটো চাই আপোনালোকে নিজে দি ল'ব। এতিয়া অলপ সময় ৰাখি কৰিব এনেকৈ। এতিয়া মই সৰিয়হখিনি দিম, সৰিয়হ পিঠাখিনি দিম এতিয়া। সৰিয়হ পিঠা দিলোঁ। এতিয়া অলপ লাৰি দিব। মাছখিনি দি লাৰি দিব। এতিয়া নিজৰ পৰিমাণে পানী দি ল'ব। এয়া উতলি আছে এতিয়া, আৰু অলপ উতলিব লাগিব। তৰকাৰীটো হেৰি কৰিবৰ কাৰণে অলপমান পাৰিলে 2-এটুকুৰা আলু ভাগি দিব। এতিয়া বৰ্তমানে এয়া হৈ গৈছে। মই এতিয়া গেছ অফ কৰি দিলোঁ। বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। লগতে থকা বেল আইকনটো টিপি দিব, যাতে মই দিয়া ভিডিঅ'বিলাক অতি সহজে পাই থাকে আপোনালোকে। ধন্যবাদ।